আজি মঙলবাৰ হনুমান বাবাৰ দিন, সেয়েহে আজি সন্ধিয়া হনুমান মন্দিৰলৈ গ'লোঁ। আচলতে বাৰটো উপলক্ষহে। ব্যস্ততাৰ মাজত ভগৱানৰ ঘৰলৈ যোৱাৰো সময় নোহোৱা নিচিনা হৈছে। সেয়েহে ভগৱানৰ নামত উৎসৰ্গিত হৈ থকা বাৰটোতেই সময় অকণ উলিয়াই মন্দিৰলৈ যাবলৈ চেষ্টা কৰোঁ। আৰু তেনেদৰেই আজি গ'লোঁ। তাৰ পৰিৱেশটোত সোমায়েই বৰ ভাল লাগে। চিনাকি অচিনাকি অজস্ৰ মুখ, সকলোৰে মনত কিন্তু এটা ভক্তিৰ ভাৱ। আমিও লাহেকৈ ভিতৰলৈ গৈ তেওঁলোকৰ মাজত সোমাই পৰিলোঁ। প্ৰথমতেই গ'লোঁ চাকি জ্বলোৱা জেগালৈ। ইতিমধ্যে ভক্তসকলে জ্বলোৱা চাকিৰে ঠাইডোখৰ ভৰি আছে। যেনে তেনে অকণমান জেগা উলিয়াই আমিও চাকিখিনি জ্বলালোঁ। চাকি জ্বলোৱাৰ পাছতেই হনুমান বাবাৰ মূৰ্তিজনাৰ সন্মুখলৈ আহি সেৱা জনালোহি। আমাৰ মন্দিৰলৈ অহা অলপ পলম হ'ল। আমি অহাৰ আগতে বোলে বহুত ভিৰ আছিল। এতিয়াও অৱশ্যে মন্দিৰ প্ৰাংগণতে বহি বহুত মানুহে হনুমান চালিচা পাঠ কৰি আছে। আমি সেৱা জনাই আশীৰ্বাদ লৈ মন্দিৰৰ পৰা লাহেকৈ ওলাই আহিলোঁ আৰু সোমালোহি কাষতে থকা ৰাম জানকী মন্দিৰত। তাতো আমি দুই এটা সেৱা জনাই লাহেকৈ ঘৰলৈ উভতি আহিলোঁ। আজিলৈ আহোঁ, শুভৰাত্ৰি।